তেনেদৰে আমি বিশ্ব অনাময় দিৱসৰ ওপৰত লক্ষ্য ৰাখি আমি প্ৰথম কথা হ'ল যে আমি তোমালোক হ'লা শিশু, এই শিশুসকলৰ স্বাস্থ্য বুলিলে আমি কি বুজোঁ? যে কেৱল নিৰোগী দেহৰ অধিকাৰীয়ে স্বাস্থ্য নহয়, কথা হ'ল স্বাস্থ্য হ'ল শাৰীৰিক, মানসিক আৰু সামাজিক এটা সুস্থতা। গতিকে শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা বজাই ৰখাৰ কাৰণে আমি শিশুসকলে কি কি কৰিব লাগে, বা শিশুৰ নহয় আমি সকলো ডাঙৰবিলাকো আমি কি কৰিব লাগে, এই ক্ষেত্ৰত আমি কেইটামান মাত্ৰ কথা আমি আলোচনা কৰিম আজি। প্ৰথম কথা হ'ল যে অনাময় হ'ল আমি যিটো শৌচ পেচাবৰ কথা কওঁ বা হাত ধোৱাৰ কথা কওঁ, এইবিলাক কথা আমি সদায় আলোচনা কৰি আহিছোঁ। প্ৰথম কথা হ'ল আমাৰ কেইটামান বিষয় আছে যে অনাময়, যে অনাময়টো কি? অনাময় বুলি কওঁতে আমি শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰত সদায় শৌচ পেচাব কৰিব লাগে, হয়নে? কিন্তু যদি আমি শৌচাগাৰত শৌচ পেচাব নকৰোঁ আমাৰ কি কি হ'ব পাৰে তাৰ ওপৰতো আমি বিভিন্ন কথা বিভিন্ন দিনত আলোচনা কৰি আহিছোঁ। তাৰ পৰা আমাৰ কি হ'ব পাৰে? গ্ৰহণী হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে, পেলু হ'ব পাৰে, এইবিলাক ৰোগ আমাৰ দেহত মানে আক্ৰমণ কৰিব পাৰে, এইবিলাক বীজাণু, ৰোগৰ বীজাণু। তাৰপিছত হাতৰ কথা কৈছোঁ, আমি হাত ধোৱা দিৱস পালন কৰি আহিছোঁ যে হাত শৌচ প্ৰস্ৰাৱ কৰি খোৱাৰ আগত বা খোৱাৰ পিছত আমি হাত পৰিষ্কাৰ কৰি ধুব লাগে। নুধুলেনো আমাৰ কি হ'ব? বহুতে ভাবে মই নুধুলে মোৰ কি হ'ব চাই লওঁ। তেতিয়া হ'ব পৰা কাৰণটো হ'ল কি যে যদি হাত নুধুৱে তেতিয়াহ'লে কি হ'ল? গ্ৰহণী, ডায়েৰিয়া, পেলু, কলেৰা, শ্বাস প্ৰশ্বাসৰ বেমাৰ আদি হ'ব পাৰে ন, হৈ আছে। তাৰপিছতে আছে মুখমণ্ডল, মুখ আৰু মুখমণ্ডল আমি পৰিষ্কাৰ কৰিব লাগে। ৰাতিপুৱা শুই উঠি বা ৰাতি শোৱাৰ আগতে আমি দাঁত ব্ৰাছ কৰিব লাগে। কিয় কৰিব লাগে? আমাৰ মুখমণ্ডলত 40,000কৈ বীজাণুৱে বাস কৰি থাকে। তাৰ ভিতৰত কিন্তু 90% বীজাণু আমাৰ উপকাৰী আৰু 10% মানে বীজাণু আছে অপকাৰী। এই অপকাৰী বীজাণুখিনিক আমি তাৰ পৰা আঁতৰ কৰিবৰ কাৰণে আমি সদায় দাঁত মাজিব লাগে। কিন্তু আমি এটা কথা কওঁ, আজি অনাময় দিৱসৰ দিনাখনে কথা এটা কওঁ, সদায় আচলতে ৰাতি শোৱাৰ আগত তোমালোকে খোৱাৰ আগ মুহূৰ্তত যদি তোমালোকে দাঁত ব্ৰাছ কৰা তেতিয়াহ'লে সেই 10% যিটো বীজাণু থাকিব সেইটো কমপ্লিট শেষ হৈ যাব। তাৰপিছতে আৰু যথেষ্ট পৰিমাণেৰে আমি মুখ হাত ধুব লাগে। ধোৱাৰ কাৰণে আমাৰ কি কি বেমাৰ নহয়, সেইটো হ'ল চকুৰ বেমাৰ বা দাঁত ক্ষয় হোৱা। আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে দাঁত খাই দাঁত ক্ষয় হয়, এইবিলাক হ'ল আমি মুখ পৰিষ্কাৰ কৰি নধোৱাৰ কাৰণে হয়। তাৰপিছত আছে শৰীৰ, ভৰি, এইবিলাক দাঁত কেনেকৈ পৰিষ্কাৰ কৰিব লাগে, এইবিলাকৰ কাৰণে আমাৰ কি কি হ'ব পাৰে? শৰীৰটো যদি অপৰিষ্কাৰ হৈ থাকে তেতিয়াহ'লে আমাৰ মূৰত ওকণি হ'ব পাৰে। মই কেতিয়াবা কওঁ কিছুমান ল'ৰা ছোৱালীয়ে ক্লাছ কৰি থকা অৱস্থাত মূৰটো খুজিয়াই থাকে, তাৰমানে তাইৰ অকণি হৈছে, এই অকণি হ'ব পাৰে। তাৰপিছতে ফাফৰে ধৰা বেমাৰ, আমাৰ যদি ছালৰ বেমাৰ হয়, ফাফৰে ধৰা বেমাৰ কিছুমান হয়, গ্ৰহণী হ'ব পাৰে, ডায়েৰিয়া হ'ব পাৰে বা পেলু আৰু কলেৰা, এইবিলাক বেমাৰ শৰীৰটো পৰিষ্কাৰ হৈ নাথাকিলে এইবিলাক বেমাৰ হৈ যায়। ভৰিৰ ক্ষেত্ৰত কৈছোঁ, ভৰিত সদায় জোতা চেণ্ডেল পিন্ধি খোজ কাঢ়িব লাগে। আমি লেট্ৰিনত যাওঁতেও পেচাব ঘৰত যাওঁতে আমি সদায় চেণ্ডেল পিন্ধি যাব লাগে। নিপিন্ধিলে কি হয়? সেইটো ভৰিৰ তলুৱাৰে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ভৰিৰ তলুৱাৰে কি কৰে? ফিটা পেলু আমাৰ খালী ভৰিত যদি পায়, খালী ভৰিৰে মানে শৰীৰত প্ৰৱেশ কৰে আৰু পেটৰ বেমাৰ কৰে। প্ৰায় ল'ৰা ছোৱালী কিছুমান পেটৰ বেমাৰ হয়, বহুত ভাজা পোৰা খাই বুলিও কয়। কিন্তু আচলতে যদি পেলু ভৰিৰ তলুৱাৰে পেলু সোমাইছে তেতিয়াও কিন্তু পেটৰ বেমাৰ হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে। এইবিলাক হ'ল আমি ইতিমধ্যে আমাৰ বিদ্যালয়ত তেনেকুৱা ল'ৰা ছোৱালী যিবিলাক পাইছিলোঁ, উপদেশ যিবিলাক ল'ৰা ছোৱালী উপদেশবিলাক মানা নাই, শিক্ষকৰ কথা মানা নাই। তাৰপিছত আছে পেলনীয়া বস্তু আৰু পানী, এইবিলাক বস্তু আমি স্বচ্ছ ভাৰতৰ আঁচনি চলাই আছোঁ। পেলনীয়া বস্তুবিলাক আমি ক'ত কেনেকৈ ৰাখিব লাগে, ডাষ্টবিন সজাই ৰাখিব লাগে, বা প্লাষ্টিক কেনেকৈ আমি বৰ্জন কৰিব লাগে, তাৰ পৰা কি কি বেমাৰ হয়, এইবিলাক আমি কথা সেই দিৱস লৈ আমি আলোচনা কৰিছোঁ। তাৰপিছতে এইবিলাক নকৰিলে আমি কি হয়? যিকোনো বেমাৰৰ বীজাণু বিয়পাব পাৰে। মাখি আৰু মহে কণী পাৰি বেমাৰৰ বীজাণু, কঢ়িয়াই মেলেৰিয়া বা ডেংগি ইত্যাদি বেমাৰ সৃষ্টি কৰে। গতিকে সদায় আমি সাৱধান হ'ব লাগিব এইখিনি কথাত লৈ। তাৰপিছতে শেষৰ কথা এটা মই কৈছোঁ যে খোৱা খাদ্য সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে। খোৱা খাদ্য পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ লগতে সদায় খোৱা খাদ্যত আমি ঢাকনি দি থ'ব লাগে। আমি যদি নকৰোঁ, আমি যদি নথওঁ
ইয়াৰ পৰা কি হ'ব পাৰে প্ৰধানকৈ ফিটা পেলুটো আহিবই লগতে আহিব আমাৰ খাদ্যৰ বিক্ৰিয়া হ'ব পাৰে আমি তোমালোকে টিভিত কেতিয়াবা দেখা পাইছা যে অমুকত মাহ প্ৰসাদ খাই অমুকজন মানুহৰ যে 30 জন মানুহৰ ৰোগত আক্ৰান্ত হ'ল তাৰমানে অকল শৌচ বমি কিবা কিবি এনেকুৱা পেট বিষাব আৰু শৌচ বমি হ'ব ঠিক এনেকুৱা কথা তোমালোকে টিভিত কেতিয়াবা পাইছে বা তুমি প্ৰায় আহে গতিকে খাদ্যটো যদি আমি পৰিষ্কাৰ কৰি নাৰাখোঁ বা পৰিষ্কাৰ খাদ্য যদি আমি নাখাওঁ তেতিয়াহ'লে আমাৰ সেই ব্যৱস্থাটো হ'বই গতিকে আজিৰ এই বিশ্ব অনাময় দিৱসৰ দিনাখনে তোমালোকক মই এটাই অনুৰোধ কৰিছোঁ মই কোৱা কথাখিনি যিখিনি কথা ক'লোঁ সেইটো আমি ক্লাছৰুমতো আমাৰ যিটো আমাৰ শনিবৰীয়া ক্লাব হয় এই শনিবৰীয়া ক্লাবতো আমি বিশেষভাৱে আলোচনা কৰি আহিছোঁ আৰু বিভিন্ন যিটো দিৱস আমি পালন কৰোঁ এই দিৱসতো কথাবিলাক আমি পালন কৰি আহিছোঁ গতিকে আজিৰ পৰা তোমালোকে আমি কোৱা কথাখিনি মোৰ বক্তৃতাৰ জৰিয়তে যিখিনি কথা কৈছোঁ কোনোবাই যদি ধৰ কিছুমান পাহৰি যোৱা শনিবৰীয়া ক্লাবত তোমালোকে আমাৰ যিটো স্বাস্থ্যৰ মানে আমাৰ তালিকা মতে আমাৰ যিটো দৈনিক ৰুটিন আছে দৈনিক ৰুটিনত আমাৰ স্বাস্থ্য বিষয়ক আলোচনা আছে এই স্বাস্থ্য বিষয়ক যিটো ক্লাছ আছে স্বাস্থ্যৰ ক্লাছ আছে আমাৰ লাইব্ৰেৰী ক্লাছ আছে স্বাস্থ্যৰ ওপৰতো ক্লাছ আছে ব্যায়ামৰ ওপৰত ক্লাছ আছে এই স্বাস্থ্যৰ ওপৰত যিটো ক্লাছ থাকে সেই ক্লাছত তোমালোকে বিভিন্ন প্ৰশ্ন কৰি আমাৰ পৰা এই কথাবিলাক জানি ল'ব পাৰা এইখিনিকে কৈ আজিৰ এই বিশ্ব স্বাস্থ্য দিৱসৰ দিনাখনে আমাৰ বিদ্যালয়ৰ এই বিষ্ণুপুৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ যিটো ক'বলগীয়া আছে প্ৰধান শিক্ষকৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ।